নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বহুত দিনৰ পৰা মোৰ চেনেলটোত একো ভিডিঅ' আপলোড কৰা নাই। যিহেতু আপোনালোকে মোক বহুত মৰম দিছে, মোৰ আগৰ ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোক বহুত আগুৱাই লৈছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আহকচোন চাওঁ আমাৰ দীপাৱলী আমি কেনেকৈ উদযাপন কৰিলোঁ। এয়া আমি কালি ৰাতিৰ পৰা লাইট লগত লাগি গৈছোঁ। এয়া ভাইটি শৰৎ এই চব কৰিব আমাৰ। এয়া দেউতা খুব ফূৰ্তি, দীপাৱলী বুলিলে চবৰে ফূৰ্তি হয়। আমাৰ এয়া প্ৰায় 2 ঘণ্টা আমি লাগি আছোঁ। ময়ো কিবা কিবি কৰিছোঁ। আমাৰ ছেটটোৰ কামীয়া ৰাতিপুৱা একদম শুই উঠাৰ পৰা আমি লাগিয়ে গৈছোঁ। শেষত হ'লগৈ এখন খেল হৈ আছে ইয়াত, কিন্তু মই একো পোৱা নাই। ওচৰৰে খেল, ঘৰৰ ওচৰৰে খেল, আমাৰো খেল আছে। এয়া আমাৰ খেল আৰম্ভ হ'ব। এয়া আমি টিকট বিকিবৰ কাৰণে লাইন পাতি আছোঁ। সিহঁতি ৰাস্তাৰে পাৰ হৈ যোৱা কোনো গাড়ীকে দিয়া নাই, চবকে টিকট দিছে আৰু বেছিসকলে লৈছে বাৰু, কিন্তু কিছুমানে লোৱাও নাই। খেল খেলোৱা হৈ গ'ল। ইয়াত মই 3rd প্ৰাইজ পালোঁ। এয়া এবাৰ কপাল ভাল মোৰ। ঠিক আছে, এতিয়া কি কৰিম, ৰংগোলী এটা আঁকো। গুগলৰ পৰা ফটো এখন ডাউনলোড কৰি আঁকিছোঁ। ইমান এক্সপাৰ্ট নহয় বাৰু দেই। হৈ গৈছে মোৰ ৰংগোলী। বাকী এয়া ভণ্টি আৰু মা লগ লাগি এইখিনি সজাইছে। এইটো আমাৰ ঘৰটো চাকি আৰু লাইটেৰে সজোৱা হৈছে আজি। चलों पे लगे हैं जाते दाग भी। লাইট তাকে বহুত ভাল লাগিছে। অলপ অলপ আন্ধাৰ হ'লেই আমাৰ ৰাস্তা সজাইছে অলপ অলপ। আজি যিহেতু পোহৰৰ উৎসৱ, সেয়ে গোটেইখন আমি পোহৰ কৰিবলৈ চাইছোঁ অলপ অলপকৈ। অলপ ভাল হৈছে, সেইকাৰণে মোৰ মনটো খুব ভাল লাগিছে। এতিয়া আমি অলপ ফুৰিবলৈ ওলাই যাম, গাঁৱৰ দীপাৱলী চামগৈ। আমি এবাৰ ওলাই গ'লেও আমি দীপাৱলী শেষ হৈ থাকে, সেইকাৰণে অকণমান এবাৰ সোনকালে যাম। আহি পেলাই ফটকা জ্বলাম বা কলগছ জ্বলাম। ফটকা নজ্বলাম বাৰু দেই, কলগছ আৰু পুখুৰী জ্বলামেই। এয়া এইবোৰ লগাইহে দিয়া হৈছে, যেনেকৈ তেনেকৈ লগাই দিয়া হৈছে। এখন মোৰ ৰুমৰ দুৱাৰ। মোৰ ৱাল, মোৰ পঢ়া টেবুলৰ মুখখন लाइट सब वाले लाइट আছে। मेरी तरफ क्यों ये उजाले आए हैं, इनको रोकिए। এইটো আমি তাৰ ভণ্টি সজাইছে মোক বনাই সজোৱা মৰমৰা ফটো আৰু বনোৱা रोशनी में कब तलक कोई जिए। ভণ্টিয়ে ধুনীয়াকৈ সজাই থৈ গৈছে। এইখিনি সৰু ভণ্টি, তাইৰ পৰা মাক লগ ধৰি আছে, ফুৰিবলৈ যাম এতিয়া আমি।
এইবাৰ তাই মানে খুব ফূৰ্তি, ভণ্টি খুব ফূৰ্তি। তাই সেয়া পোহৰি জ্বলাইছে। লগতে যি ডাঙৰ ভণ্টি মোৰ, ভণ্টিজনী অলপমান সাহস আছে, মোৰ এডাল জ্বলাবলৈ সাহস নাই, কিন্তু মই নাই জ্বলোৱা, ভণ্টি জ্বলাইছে। আমি ফুৰিবলৈ আহিলোঁ। এয়া মোৰ খুৰাৰ ঘৰ, ৰাস্তাৰ কাষতে যিহেতু, তো বহুত ধুনীয়াকৈ সজাইছে ৰাস্তাত আমাৰ দীপাৱলী। এয়া গাঁৱৰে বৰ্তাজনৰ ঘৰ, এয়া মোৰ বৰ্তাৰ ঘৰ, এয়া খুৰাৰ দোকান। তো এয়া আমাৰ ৰাস্তাৰ দীপাৱলী। আমি ফুৰিবলৈ চাবলৈ আহিছোঁ। আৰু এয়া মোৰ দাদাই একদম কালিৰ পৰা দিনটো লাগি এইখিনি সজাই মেলি জ্বলাইছে। ইয়াত এতিয়া বম ফটকা ফুটি আছে। ঘৰতে গুচি আহিলোঁ ঘৰলৈ। মাহঁততো ফুৰিয়ে আছে মাহঁতে। ইমান বেছিকৈ বম ফটকা ফুটিছে যে মই ভয়তে গুচি আহিলোঁ। ইয়াতো একেই, ইয়াৰ মোৰ ৰাস্তাত পাৰ হ'ব নোৱাৰাকৈ বম ফটকা ফুটি আছে। এইটো পোৱালি ভয় নাই একদম। বাকীবোৰ দিনৰ গতে মোৰ ভিডিঅ'টো আজিও ইয়ালৈকে শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আশা ৰাখিছোঁ আপোনালোকৰো জীৱনটো পোহৰেৰে ভৰপূৰ হওক, আপোনালোকৰো দীপাৱলী শুভ হওক। ধন্যবাদ।